Out of some 54 jet vessels employed, 4 out of the enemy's 5 aircraft carriers will sink. সেয়া আছিল দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকা। Send torpedoes. Still. যুদ্ধৰ বিভীষিকাৰ মাজত সন্ধানহীন এখন জাহাজ। অষ্ট্ৰেলিয়াৰ সমুদ্ৰত সন্ধান ওলাল জাহাজখনৰ। প্ৰবাল সাগৰত উদ্ধাৰ USS লেক্সিংটন। 1942 চনৰ মে মাহৰ বিভীষিকাময় দিন। তেতিয়া চাৰিওফালে মাথো যুঁজাৰু বিমানৰ গুমগুমনি। Nearly a third of the force wiped out by the men who remembered Pearl Harbor. চাৰিওফালে কেৱল বোমা আৰু বোমা। যুদ্ধ চলিছে জাপানৰ বিৰুদ্ধে। আকাশ আৰু সমুদ্ৰ উভয়তে চলিছে গোলা বাৰুদৰ আক্ৰমণ। প্ৰবাল সাগৰত ছাবমেৰিন লৈ সাজু হৈ আছিল জাপানী সৈন্য। হঠাৎ ছাবমেৰিনৰ পৰা আক্ৰমণ এখন মাৰ্কিন জাহাজত। নিমিষতে টুকুৰা টুকুৰ হৈছিল এয়াৰক্ৰাফ্ট কেৰিয়াৰ লেক্সিংটন। লেক্সিংটনত আছিল 35খন যুদ্ধ বিমান। ইতিমধ্যে সন্ধান ওলাইছে 11খন যুদ্ধ বিমানৰ। 200ৰো অধিক মাৰ্কিন সৈন্যই প্ৰাণ হেৰুৱাইছিল এই আক্ৰমণৰ ঘটনাত। Out of some 54 jet vessels employed, 4 out of the enemy's 5. অৱশেষত সন্ধান ওলাল ধ্বংসস্তূপত পৰিণত হোৱা এয়াৰক্ৰাফ্ট কেৰিয়াৰ জাহাজখনৰ। অষ্ট্ৰেলিয়াৰ পূব উপকূলৰ পৰা 800 কিলোমিটাৰ আঁতৰৰ সমুদ্ৰতলীত ওলাইছে জাহাজখনৰ সন্ধান। সমুদ্ৰ পৃষ্ঠৰ পৰা 3 কিলোমিটাৰ গভীৰতাত জাহাজখনৰ অৱশিষ্ট বিচাৰি পালে অভিযানকাৰীৰ দলে। জাহাজখনৰ ভগ্নস্তূপত এতিয়াও পৰি আছে দ্বিতীয় বিশ্বযুদ্ধৰ এণ্টি এয়াৰক্ৰাফ্ট গানসহ বিভিন্ন ক্ষেপণাস্ত্ৰ। ইণ্টাৰনেশ্যনেল ডেস্ক, আছাম টক্স।